শিল্পিকা মধুকৈল্যৰ গল্প সপোন আৰু দিঠক। সূৰ্যৰ সোণালী কিৰণ খিৰিকীৰ ফাকেৰে আহি ধৰ্মেশ্বৰৰ চকুত পৰিছে। মৃদু বতাহ ছাতিৰ পৰশত ঘৰৰ চালিখনৰ পৰা এডাল খেৰ আহি ধৰ্মেশ্বৰৰ গাত পৰিল। অস্বস্তিৰে চকু দুটা মেলো নেমেলো কৰি হাতেৰে খেৰডাল তুলি মজিয়াত পেলাই আকৌ কাটি কৰি শুই পৰিল। কিন্তু পাছ মুহূৰ্ততে কুকুৰাৰ ডাকত ধৰ্মেশ্বৰ উচপ খাই বিচনাত বহি পৰিল। চকু দুটা মোহাৰি এঙামুৰি কাঢ়ি খৰ খেদাকৈ জুহালৰ পৰা এডোখৰ এঙাৰেৰে দাঁত মাজি মাজি বাৰীৰ চুকত এপাক চকু ফুৰালে। তেনেতে হাললৈ গৰুহালক খেদাই নি থকা শংকৰে মাত লগালে, কিহে ধৰ্মেশ্বৰ, বাৰীৰ চুকখন ইমান চাই কি কথানো ভাবি আছা? শংকৰৰ কথা শুনি দীঘলকৈ এটা হুমুনিয়াহ কাঢ়ি ধৰ্মেশ্বৰে ক'লে, কিনো ক'বা বন্ধু, কালি ৰাতি যি দুটোপাল বৰষুণ দিলে তাৰে পৃথিৱীখন নামমাত্ৰহে সূচী কৰিলে। এনেকৈ হ'লে এইবাৰ পেটত গামোচা মাৰিব লাগিব যেনহে পাইছোঁ। বাৰীৰ চুকত বীজ দুটামান সিঁচিবলৈও বৰষুণ এটোপাল নাই। তুমি সংসাৰ নকৰা মানুহ, সেইকাৰণে যি পাইছা তাকে খাইছা। দুবেলা দুমুঠি নাখালেও কওঁতা কোনো নাই। কিন্তু আমি হ'লোঁ সাংসাৰিক মানুহ। কেনেবাকৈ দিনটোত তেল নিমখকণ যোগাৰ কৰিব নোৱাৰিলেও তিৰোতাৰ বকবকনিত কাণত সোপা দিহে থাকিব লাগিব। তাতকৈ তোমাৰ জীৱনটোৱে সুখী দিয়া। তিৰোতাও নাই, মূৰৰ বিষৰ ঔষধৰো প্ৰয়োজন নাই। শংকৰৰ কথাত ধৰ্মেশ্বৰৰ হাঁহি উঠি গ'ল। এনেতে শংকৰৰ গৰুহাল এঘৰৰ বাৰীত সোমাল। শংকৰে ততাতৈয়াকৈ বন্ধু যাওঁ বুলি কৈ গৰুহালৰ পাছে পাছে দৌৰিবলৈ ধৰিলে। ধৰ্মেশ্বৰে আকাশৰ ফালে চাই এক দীঘল নিশ্বাস ত্যাগ কৰি ঘৰৰ ভিতৰৰ পৰা ঘটিটোত পানী ভৰাই পিৰালিত বহি মুখ ধুলে। গামোচাৰে মুখখন মচি লৰালৰিকৈ জুহালত লাল চাহ এবাটি কৰি খালে। তাৰপিছত সজাৰ পৰা পাৰ চৰাইযোৰ উলিয়াই মোনাখনত ভৰাই লৈ বজাৰৰ ফালে ওলাই যায়। বাটেৰে গৈ থাকোঁতে এখন বগা মাৰুতি কাৰ আহি তাৰ বগা চাৰ্টটোত বোকা পানী ছটিয়াই যায়। খঙত মূৰ তুলি চাই দেখে গাড়ীত বহি যোৱা সেই আপোন মানুহজনৰ প্ৰতিচ্ছবি, যাক দেখি ধৰ্মেশ্বৰ শিল পৰা কপৌটোৰ দৰে থৰ হৈ পৰিল। নজনাকৈয়ে তাৰ চকু চলচলীয়া হৈ গ'ল। কিন্তু সেই মানুহজনক মাতে মানে গাড়ীখন বায়ু বেগেৰে গৈ অদৃশ্য হৈ পৰিছিল। কি কৰোঁ নকৰোঁকৈ পুনৰ বজাৰৰ ফালে আগবাঢ়িল। তেতিয়া সি দেখা পালে এখন দোকানত বহু মানুহ থিয় দি কিবা কিবি কথা পাতি আছে। ধৰ্মেশ্বৰে কথাৰ উমান ল'বলৈ মানুহবোৰৰ মাজত ঠেলা হেঁচাকৈ সোমাই গ'ল। হঠাৎ বাতৰি কাকতত ডাঙৰ ডাঙৰ ছপা আখৰকেইটা দেখি সি উচপ খাই উঠিল। মানুহজনৰ হাতৰ পৰা কাকতখন লৈ বাতৰিটো পঢ়ি কথাবোৰ কিবা অবিশ্বাস্য যেন লাগিল। এনেতে দুজনী মাইকী মানুহে কথা পাতি থকা ধৰ্মেশ্বৰৰ কাণত পৰিল। চি 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 চি, এই সংসাৰৰ বেয়া কামবোৰ সভ্যৰ মুখা পিন্ধা এই ধনী মানুহবোৰেই কৰে নেকি? নিজৰ ছোৱালীৰ বয়সীয়া এই নিৰীহ ছোৱালীজনীকনো আন্ধাৰৰ সুযোগ লৈ এনে কাম কৰিব লাগেনে? চি 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 চি। তেতিয়া ইজনী মহিলাই ক'লে, হয় দিয়ক পাই, মই শুনামতে ছোৱালীজনীৰ বোলে দেউতাক ঢুকুৱা আজি এবছৰমানেই হ'ল। তাৰপিছত তাই কোম্পানীৰ সৰু সুৰা চাকৰিটোৰে যিখিনি পইচা পাই মাকৰ সতে দুবেলা দুমুঠি খাই আছিল। কালি অফিচৰ পৰা ৰাতি আহি থাকোঁতে সেই বিখ্যাত উদ্যোগপতি যে দেৱব্ৰত বৰুৱাই তাইক বলাৎকাৰ কৰি ৰাস্তাতে পেলাই থৈ যায় নহয়। কোনোবা এজনে সেই ৰাস্তাটোৰে আহি থাকোঁতে দেখা পাই পুলিচক খবৰ দিয়াতহে কথাটো জনাজাত হয়। দেই হাই হাই, যাক সৰুতে আঙুলিত ধৰি খোজ কাঢ়িবলৈ শিকাইছিলোঁ, দাইল ভাত খাই বেয়া পোৱা বাবে টেকেলি ভাঙি পোৱা খুচুৰা পইচাকেইটাৰে তালৈ গাখীৰ আনি নিজ হাতে তাক গাখীৰ ভাত খুৱাইছিলোঁ, সেই সহোদৰ ভাতৃ আজি। সেই জগদীশ্বৰ, ইয়াৰ বাবে প্ৰকৃত দোষী কোন? মই দিয়া সংস্কাৰতে কিবা ভুল ৰৈ গ'ল নেকি? এনেধৰণৰ নানা কথাই তাক বেৰি ধৰিলে। কি কৰিম কি নকৰিম বুলি ভাবি বাতৰি কাকতখন মাটিত ঠেকেচি পেলাই থৈ পোনে পোনে চহৰত থকা ভায়েকৰ ঘৰলৈ বাট ল'লে।
হাতত এটাও পা পইচা নাই। আছে যদি পাৰ ভৰাই অনা মোনাখন। সূৰ্যৰ তাপত কপালৰ পৰা ঘামৰ লোটকবোৰ বৈ আহিছিল। গাল দুখন ক্ৰমান্বয়ে ৰঙা হৈ পৰিছিল। পিয়াহত অণ্ঠকণ্ঠ শুকাই গৈছিল। এফালে পেটৰ ভোক, আনফালে ক্ষয় যোৱা হাৱাই চেণ্ডেলযোৰ পিন্ধি খোজ কঢ়া ভৰি দুখনত শিলগুটিয়ে আঘাত কৰা বিষবোৰ। তথাপিও মনত আছিল অদম্য শক্তি। এনেদৰে কেইকিলোমিটাৰমান খোজকাঢ়ি গৈ ধৰ্মেশ্বৰ দেৱব্ৰতৰ ঘৰৰ সন্মুখত উপস্থিত হ'ল। ইতিমধ্যে দেৱব্ৰতৰ ঘৰৰ সন্মুখত পুলিচ, সাংবাদিক আৰু ৰাইজে ভিৰ কৰিছে। হয়, বৰ্তমান আমি উপস্থিত আছো দেৱব্ৰত বৰুৱাৰ বাসগৃহৰ সন্মুখত। ইতিমধ্যে এই ঘটনাই মানুহৰ কোলাহলত একো কথাই স্পষ্টকৈ শুনা পোৱা নাই। শুনা গৈছে যদি কোনো সন্তানহাৰা মাতৃৰ হৃদয় বিদাৰক কান্দোনৰ ৰোল। এয়া হয়তো সেই সতীত্ব নষ্ট কৰি ৰাস্তাত পেলাই যোৱা ছোৱালীজনীৰ মাতৃৰ কান্দোনৰ শব্দ। হঠাৎ মানুহৰ মাজৰ পৰা এগৰাকী তিৰোতাৰ মাত শুনিবলৈ পোৱা গ'ল। মই কৈছোঁ নহয়, মোৰ স্বামীয়ে এনে কাম কৰিবই নোৱাৰে। এয়া তেওঁৰ ওপৰত জাপি দিয়া সকলো মিছা অপবাদ। কোনোবাই ষড়যন্ত্ৰ কৰি তেওঁক ফচুৱাৰ পণ কৰিছে। হয়, আপোনালোকে মোৰ কথা বিশ্বাস নকৰে কিয়? এয়া দেখোন দেৱব্ৰতৰ পত্নীৰ মাত। তেতিয়াই ধৰ্মেশ্বৰৰ গাত বোকাৰ চিটিকনি মৰা বগা গাড়ীখনৰ ভিতৰত বহি যোৱা মানুহজনলৈ মনত পৰিল। চি, সি বাৰু এনে কাম কৰাৰ আগতে নিজ পত্নী সন্তানৰ কথা এবাৰলৈও মনত নেপেলালেনে? এনে কাম কৰিবলৈয়ে মই তাক মাটি বাৰী বিক্ৰী কৰি চহৰলৈ পঠাইছিলোঁনে? মৃত মা দেউতাৰ অভাৱ অনুভৱ কৰিবলৈ নিদি নিজৰ সন্তানৰ দৰে তাক তুলি তালি ডাঙৰ দীঘল কৰিছিলোঁ। সিটো অতীতৰ সকলো কথা পাহৰি গ'ল। চাকৰি পোৱাৰ পিছত চহৰত থাকি বিয়া বাৰু কৰাই গাঁৱৰ ঘৰলৈ আৰু এবাৰলৈও নগ'ল। ইয়াৰ কাৰণে তাক বাৰু ক্ষমা কৰি দিলোঁ, কিন্তু এই ঘৃণনীয় কাৰ্যৰ বাবে তাক মই কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ, ধৰ্মেশ্বৰে ভাবিলে। কিন্তু ভায়েকৰ ওপৰত হাজাৰ খং অভিমান থাকিলেও দেৱব্ৰতৰ পত্নী আৰু ছোৱালীজনীক দেখি সি সিমানেই দুৰ্বল হৈ পৰিল। এনেতে দুহাত জোৰ কৰি এগৰাকী সুঠাম চেহেৰাৰ মহিলা ধৰ্মেশ্বৰৰ সন্মুখত উপস্থিত হ'ল। ধৰ্মেশ্বৰ অলপ অপ্ৰস্তুত হ'ল। আপুনি জানো ককাইদেউ নহয়? আপোনাৰ ফটো মই এখেতৰ এলবামত দেখিছোঁ নহয়। আপুনি হয়তো মোক চিনি নাপায়। মই আপোনাৰ ভাইটিৰে দুৰ্ভগীয়া পত্নী। কথাষাৰ শুনাৰ লগে লগে ধৰ্মেশ্বৰৰ মূৰৰ ওপৰত যেন আকাশখনহে খহি পৰিল। ধৰ্মেশ্বৰে এক গভীৰ নিশ্বাস ত্যাগ কৰি কিবা এটা ক'বলৈ ধৰোঁতেই দেৱব্ৰতৰ পত্নী কিন্নৰীয়ে মাত লগালে। ককাইদেউ, অজানিতে আমি যি ভুল কৰিলোঁ, আপোনাৰ মনত দুখ দিলোঁ, তাৰ বাবে আমাক ক্ষমা কৰি দিয়ক ককাইদেউ। শেষবাৰৰ বাবে আমাক এটা সহায় কৰি দিয়ক, নহ'লে আমাৰ সকলো মান সন্মান মাটিৰ লগতে মিহলি হৈ যাব। আপুনি এটা কাম কৰক। এইবুলি কিন্নৰীয়ে ধৰ্মেশ্বৰৰ কাণে কাণে কিবা কিবি ক'বলৈ ধৰিলে। তাইৰ কথা শুনি ধৰ্মেশ্বৰৰ সৰ্বশৰীৰ জিকাৰ খাই উঠিল। হাতত থকা মোনাটো মাটিত কঁহি পৰিল। কথাবোৰে বুকুত হুল বিন্ধা দি পিন্ধিলে। মুখমণ্ডলে এমুঠি ক'লা ডাৱৰে আৱৰি ধৰিলে। মুখেৰে একো শব্দ উচ্চাৰণ নকৰি মাথো মূৰটো দুপিয়ালে। তাৰপিছত অলপো পলম নকৰি ধৰ্মেশ্বৰে মানুহৰ মাজত সোমাই চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, ছোৱালীজনীৰ প্ৰকৃত হত্যাকাৰী ময়েই ইন্দ্ৰিয় দমন কৰিব নোৱাৰি মাজনিশা ৰাস্তাত তাইক। ককায়েকৰ কথা শুনি দেৱব্ৰত স্তম্ভিত হৈ পৰিল। মাথো কেইবা ছেকেণ্ডৰ ভিতৰতে চকুৰ আগত সৰুতে ককায়েকে আঙুলিত ধৰি আখৰ লিখিবলৈ শিকোৱা, বেমাৰ হ'লে দৰৱ খুৱাই দিয়া ইত্যাদি ইত্যাদি ছবিবোৰে এখনৰ পিছত সিখনকৈ আহিবলৈ ধৰিলে। কি জ্বালা! যিজন ককাইদেৱে মোক মানুহ হিচাপে গঢ়ি তুলিবলৈ কিমান কষ্ট স্বীকাৰ কৰিলে, সেইজন ককাইদেউক মই নিজৰ স্বাৰ্থ পূৰণ হোৱাৰ পিছত পাহৰি গ'লোঁ। নাই, বহুত হৈ গ'ল। ইয়াৰ পাছতো যদি মই মনে মনে থাকোঁ, তেতিয়া হয়তো মোক ঈশ্বৰেও ক্ষমা নকৰে। মই নিজেই নিজৰ চকুত একেবাৰে তুচ্ছ হৈ যাম। দেৱব্ৰতে ঠিক এনেকৈয়ে ভাবিব ধৰিলে।
চাৰিওফালৰ পৰিৱেশটোৱে কিবা এটা সলনি হৈ গ'ল। ভিৰ কৰা মানুহবোৰৰ মুখত এক বিস্ময়সূচক ৰেঙনি। পুলিচ আৰু সাংবাদিকসকলে পৰস্পৰৰ মুখলৈ চাইছে। কিন্নৰীৰ চকুত এটি সন্তোষজনক চাৱনিৰ স্পষ্টীকৰণ পৰিলক্ষিত হৈছে। ই অসত্য। সঁচা কথা ক'বলৈ গ'লে ময়ে প্ৰকৃত দোষী। মোক যি শাস্তি দিয়ে দিয়ক, মই সকলো শাস্তি ল'বলৈ সাজু। হঠাৎ দেৱব্ৰতৰ এই কথা শুনি ধৰ্মেশ্বৰৰ হাওঁফাওঁটো জোৰে জোৰে স্পন্দিত হ'বলৈ ধৰিলে। দেৱব্ৰতৰ পত্নী কিন্নৰীৰ মুখত এক ব্যৰ্থ ভৰা হুমুনিয়া। চকুৰ পলকতে সকলো শেষ হৈ যোৱা এক গভীৰ নিশ্বাস। ইতিমধ্যে পুলিচে হেণ্ডকাফ লগাই দেৱব্ৰতক টানি লৈ গ'ল। সাংবাদিকসকলেও নানা ধৰণৰ প্ৰশ্ন সুধি দেৱব্ৰতৰ পিছে পিছে যাবলৈ ধৰিলে। হয়, আমাৰ চেনেলৰ এক্সক্লুচিভ লাইভ প্ৰত্যক্ষ কৰি আছে যে দেৱব্ৰত বৰুৱাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ আমি চেষ্টা কৰিম। কেমেৰামেন বিদ্যুতৰ পৰা অনুৰোধ কৰিছোঁ তেওঁ যাতে এই গোটেই দৃশ্য যাতে খুব সুন্দৰকৈ উপস্থাপন কৰিব। কোনোবাই প্ৰশ্ন কৰিছে, কোনোবাই আকৌ কোৱা কথাবোৰ নোট কৰিছে আৰু আন কিছুমানে ফটো উঠাইছে। ধৰ্মেশ্বৰে ভাইটি বুলি তাক জোৰকৈ চিঞৰি দিলে। ককায়েকৰ মাতত দেৱব্ৰত পুলিচৰ হাতৰ পৰা এৰা খাই ককায়েকক গবা মাৰি ধৰিলে। মোক ক্ষমা কৰি দে ককাইদেউ, মোক ক্ষমা কৰি দে, ক্ষমা কৰি দে। ধৰ্মেশ্বৰৰ এনে লাগিল সৰু অকণমানি ভায়েকটোৱেহে যেন তাক গবা মাৰি ধৰিছে। এচাতি ঠাণ্ডা বতাহে ধৰ্মেশ্বৰৰ গা হাত পেলালে। পলকতে সকলো খং অভিমান ধূলিসাৎ হৈ গ'ল। ধৰ্মেশ্বৰে ক'বলৈ ধৰিলে, তোক মই ক্ষমা কৰি দিলোঁ অ' ভাইটি। তোক লৈ যেতিয়া সপোন দেখিছিলোঁ তেতিয়া মোৰ খুব ভাল লাগিছিল। কিন্তু সপোনবোৰ যেতিয়া ভাঙিছিল তেতিয়া বৰ কষ্ট হৈছিল। তই কেতিয়াও কোটিপতি হোৱাৰ সপোন দেখা নাছিলোঁ। দেখিছিলোঁ তই এজন ভাল মানুহ হোৱাৰ সপোন। তই পলমকৈ হ'লেও নিজৰ ভুল স্বীকাৰ কৰি সুপথলৈ ঘূৰি আহিলি। সেয়েহে মই আজি বহুত সুখী। অন্ততঃ মোৰ সপোনবোৰ দিঠকত পৰিণত হ'ল। কিন্তু মানুহে নিজৰ কৰ্মফল এইখন পৃথিৱীতেই ভোগ কৰিব লাগে। স্বৰ্গ বা নৰক বুলি আৰু অন্য এখন ঠাই নাথাকে। তই যিহেতু ভুল কৰিলিয়েই, সেইকাৰণে সেই ভুলৰ সংশোধন কৰিবলৈ জেললৈ যাবই লাগিব ভাইটি। এয়াই তোৰ সংশোধনী। এনেকৈ কৈ ধৰ্মেশ্বৰৰ দুনয়নেৰে দুধাৰি চকুলো সৰি পৰিল। দেৱব্ৰত পুলিচৰ লগে লগে গৈ গাড়ীত বহিল। কিন্নৰী পৰিতপ্ত হৈ কান্দি কান্দি ধৰ্মেশ্বৰৰ ভৰিত পৰিল। ধৰ্মেশ্বৰে শিশু সুলভ ভংগীমাৰে কিন্নৰীক উঠাই এক সন্তুষ্টিকৰ হাঁহি মাৰি কাষতে থকা ভতিজী আলফুলক কোলাত লৈ দুগালে দুটা চুমা খাই আকাশলৈ চাই দেখে কলীয়া মেঘ আঁতৰি ৰূপালী মেঘ আৰু বেলিৰ লুকা-ভাকু খেলা, য'ত আছিল শান্তি সম্প্ৰীতিৰে ভৰা স্নিগ্ধ সুবাসৰ গান।